Hi friends, মই jyotishka entertainment নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। Friends, গটিকে চলি আছে যে পূজা বতৰ আৰু পূজা বতৰ যদি আমি এফালে গৈ মানে ফুৰিবলৈ নাযাওঁ বা দেৱী পূজা মানে নাচাওঁ তেতিয়া আমাৰ মানে মনটোকে কিবা নিচিনা লাগে ন। আৰু সেইবাবে এতিয়া আজি মই পূজা চাবলৈ যাম বুলি ভাবিছোঁ। আৰু এতিয়া মই যাম মোৰ মা দেউতা আকৌ ভাইটি আৰু মোৰ আইতাক লগত। তেতিয়া আজি মই ভাবিছোঁ কি বহুত মজা আহিব আৰু বহুত ফূৰ্তি কৰিম বুলি। এতিয়া ব'লক এই ভিডিঅ'টো চাই থাকক আৰু চাওক ফ্ৰেণ্ডছ, মই নিজৰ চুলি কাটিলোঁ কেনেকুৱা লাগিছে বাৰু ফ্ৰেণ্ডছ। দেখিলে ভাল লাগিছে নাই লগা আপোনালোকে মোক কমেণ্ট কৰি ক'বচোন দেই ফ্ৰেণ্ডছ। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কেনেকুৱা লাগে মোক কমেণ্ট কৰি কৰিব। দেৱীৰ দৃশ্য কেনেকুৱা লাগিছে। এতিয়া আমাৰ বৰহোলাত পূজা চাই শেষ হ'ল। এতিয়া আমি যোৰহাটত পূজা চাবলৈ ওলাইছোঁ। কিবা খাবলৈ এতিয়া আমাৰ খানা আহি গ'ল। এতিয়া মই যোৰহাটত আছোঁহি আৰু মই এতিয়া যোৰহাটৰ দেৱী চাবলৈ খোজকাঢ়ি গৈ আছোঁ মোৰ মা দেউতা ভাইটি আৰু আইতাহঁতৰ লগত। নিজেও পাৰিব
তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আপোনালোকে যদি আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ মোৰ ভিডিঅ'টা লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু ছাবস্ক্ৰাইবটো কাষত থকা বেল আইকনটো টিপিব নাপাহৰিব। বাই বাই।